হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে পূজাৰ পঞ্চমটো দিন, মানে শেষৰ দিনটো। আৰু আজিৰ বিশেষ অনুষ্ঠানৰ বাবে কোন আহিছে আপোনালোকে নিজেই চাই লওক বাৰু। এয়া আমাৰ মাজত বৰ্তমান প্ৰিয়ংকা বাইদেউ আহি উপস্থিত হৈছে। অকণমান পিছত বাৰু মঞ্চত উঠিব। এয়া বৰ্তমান বাইদেউ মঞ্চত উঠিব গৈ আছে। আয়োজন কৰে শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ হীৰক জয়ন্তী বৰ্ষৰ আজি অন্তিম দিনৰ বিশেষ কাৰ্যসূচীৰ বিশেষ আকৰ্ষণে আমাৰ মাজত প্ৰিয়ংকা বা শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ, আন্তৰিক সুস্বাগতম জ্ঞাপন কৰিছোঁ প্ৰিয়ংকা বা তথা আজিৰ অনুষ্ঠান সুকলমে চলাই নিয়ে আমাক আহক আমি আগবাঢ়ি যাওঁ প্ৰিয়ংকা বাৰ সংগীত অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, মৰম যাচিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুন্দৰ মঞ্চখনত আমাক আমন্ত্ৰণ কৰি অনাৰ বাবে, আপোনালোকৰ মাজত এইকণ সময়ে একেলগে গীত মাত হাঁহি ধেমালিৰে কটাবলৈ সুযোগ দিয়াৰ বাবে সমূহ কৰ্মকৰ্তা তথা উপস্থিত সকলো ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মাজলৈ আহিছোঁ আৰু দেখি খুব ভাল লাগিছে। ইমান সুন্দৰ দৰ্শক, ইমান সুন্দৰ সহযোগ, ইমানবোৰ দৰ্শক, সঁচাকৈ খুব ভাল লাগিছে। আপোনালোকৰ আশীৰ্বাদ বিচাৰি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। সকলোৱে সহযোগ কৰিলে ভাল লাগিব, আৰু কিবা যদি ভুল হয় একেবাৰে নিজৰ বুলি ভাবি যেন ক্ষমা কৰে। সহযোগ কৰিবলৈ ৰাইজক
এয়া ফাংচনৰ পৰা শেষ মুহূৰ্ত এয়া বাইদেউ যাব ওলাইছে পুৰা বাইদেউৰ লগত চেপি লোৱা মানুহৰ অভাৱেই নাই